দোস্ত ওয়েলকাম টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ এইটো এটা বহুত 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 ইন্টারেস্টিং ভিডিও হব হয় সেইজন ডিম্পুৰ কথাই কৈছো যিজন ডিম্পুৱে আজিৰ পৰা 3 বছৰ আগত আৰম্ভ কৰিছিল এক যাত্ৰা সেই যাত্ৰাই ডিম্পুৰ জীৱন সলনি কৰি পেলালে বৰ্তমান সময়ত এজন সফল ইউটিউবাৰ হৈ পৰিছে ডিম্পু বৰুৱা ইনকাম কৰিব পাৰো কিন্তু কিমান পইচা ইনকাম কৰিব পাৰো বা আমি ফেসবুক কৰিলে কোনো পইচা নাপাওঁ নলবাৰী ডিম্পু বৰুৱা ইউটিউবত ব্লগ বনায় সেই ব্লগসমূহেৰে একোটা নতুন বস্তুক বুজাবলৈ চেষ্টা কৰাৰ উপৰিও বৰ্তমান সমাজত চলিত কিছু তত্ত্বগধুৰ বিষয়বস্তুক সৰল কৰি ৰাইজৰ মাজত উপস্থাপনৰ চেষ্টা কৰে এতিয়া বহুতেই নাজানে ব্লগ কি আপুনি দিনত কৰা কামবোৰ যদি ক্যামেৰাত আবদ্ধ কৰি ইউটিউব বা ফেসবুকত আপলোড কৰে তেতিয়াহলে তাক ব্লগ বুলি কোৱা হয় ডিম্পু বৰুৱাই আৰম্ভণিতে কেতিয়াও ভবা নাছিল যে এদিন তেওঁৰ ভিডিঅ'সমূহ কোটি কোটি মানুহে চাব আৰু সকলোৰে হিয়াৰ আমঠু হৈ পৰিব বৰ্তমান সময়ত ডিম্পু বৰুৱাক ইউটিউব জগতত সকলোৱে অনুসৰণ কৰে অসমৰ বিভিন্ন প্ৰান্তত গৈ সকলো সামাজিক দিশত বিভিন্ন ভিডিঅ' বনাই মানুহৰ মাজত এৰি দিয়ে সেই ভিডিঅ'সমূহ অতি কম সময়তে লাখ লাখ মানুহে চায় খুব কম সময়ৰ ভিতৰতে ডিম্পু বৰুৱাৰ ইউটিউব চেনেলটোৱে মিলিয়ন ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে ডিম্পুই সম্পূৰ্ণ কথিত ভাষাত ৰসাল কথাৰে ভিডিঅ' বনায় কিন্তু অসমত চলি আছে ৰাস নলবাৰীৰ ৰাস চাবানাত লৈ এইবাৰ পাঠশালাৰ ৰাস বৰপেটাৰ ৰাস আৰু মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে আজিৰ পৰা 3 বছৰ আগত ডিম্পুৰ কোনো ভাল কেমেৰা নাছিল সাধাৰণ এন্ড্ৰইড ফোনৰ কেমেৰাৰে ভিডিঅ' বনাইছিল যাৰ কাৰণে হাঁহিৰ পাত্ৰ হৈছিল ডিম্পুই সম্পূৰ্ণ কথিত ভাষাত ৰসাল কথাৰে ভিডিঅ' বনায় আৰু অতি সাধাৰণভাৱে ভিডিঅ' বনাই লগতে এযোৰ হাৱাই চেণ্ডেল ব্যৱহাৰ কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে কিন্তু ডিম্পুৱে কাৰো কথাত গুৰুত্ব নিদি কেৱল ভিডিঅ' বনাই গৈছিল আৰু তাৰে ফলস্বৰূপে আজি সকলোৰে মনত চিনাকি নাম হৈ পৰিল ডিম্পু বৰুৱা ডিম্পু বৰুৱাই এটা অতি সাধাৰণ পৰিয়ালত জন্ম লৈ সৰুৰ পৰা মোমাইকহঁতৰ ঘৰত থাকি ডাঙৰ হোৱা ল'ৰাজনে মেট্ৰিক পৰীক্ষাত 2nd ডিভিজনত উত্তীৰ্ণ হৈ আজি লাখ লাখ মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে অতি সহজ সৰল মনৰ ডিম্পুৱে লকডাউনৰ সময়তো ভিন্ন কৌশলেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহৰ ভিডিঅ' বনাই মনোৰঞ্জন দিছিল ডিম্পুৱে মানুহক মনোৰঞ্জন দিয়াৰ স্বাৰ্থত বিভিন্ন ঠাইত গৈ ভিডিঅ' বনায় যাৰ ফলস্বৰূপে ডিম্পুক আজি সকলোৱে ভাল পায় নৱপ্ৰজন্মৰ প্ৰতিজনে ইউটিউব জগতৰ আইডল হিচাপে